আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ। কুকুৰাঝাৰৰ পৰা শ্ৰী শ্ৰী উত্তৰ বেংগলৰ শংকৰদেৱ সত্ৰাধিকাৰ ৰেজু পাঠক ডাঙৰীয়াও আমাৰ মাজলৈ আহি আছে। গতিকে আমি সকলো ভগৱান বৈষ্ণৱ আমাৰ মূল সেৱনস্থলী উৎসৱ পবিত্ৰ এই পবিত্ৰ চলাবৰ দেখা আমাৰ গায়কবায়নৰ দলটোৱে আগুৱাই আনিছে আৰু এই ক্ষেত্ৰত উদ্যোক্তা সমিতিক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ শিশু পাঠচাৰ্যগৰাকীয়ে আদৰি তেওঁৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনত উপবিষ্ট কৰাবলৈ আমি আমাৰ উদ্যোক্তা সমিতিক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নমি পৰি মাথে দিলন্ত নিৰ্ভয় তাক জগতৰে উঠ ব্যাধ ভয় নকৰ কিঞ্চিত কৰিলি সফল মোৰ মনৰ বাঞ্ছিত তুহুৰু ভকতি দেখি তুষ্ট ভইলো সশৰীৰে সত্তৰে লাগিল পৰম সুকৃত কৰি পাওঁ যিটো লোক
তুর বর জরা তুর তত্তে তিথি এতে কে বুলন্তে আহি নামিল বিমান রত্ন জল জর সমান হে কনক কিঙ্কিণী নিশ্চয় বাদে গুরু নিত্য গীত তাক যত দিব্য নারী হে রাম দেখিয়া উঠিল ব্যাধ হইয়া ভয় হীন কৃষ্ণ করিলা তিনি বার প্রদক্ষিণ প্রণামিলা অনেক আগত পরি পরি সরি পাশে বিমানে স্বর্গ গইলা লড়ি হুকনি গদতি খুনি উকলিপ বর যেন কথা ভইল তত্ত্ব অতনন্তর কুটি সূর্য সমজলে চতুর্ভুজ কায় অসন্ত মাধব পক্ষী বাধ্য পথায় হে রাম শিশু অসহত জিয়া জগন্নাথ মূর্তি ধরি অস্ত্র হবে দমায় অসমাথ মদনর দর্প রূপক কলি হয়
হরিরাজ্যতি প্রকাশিত বনস্থলী হে রাম, সেহি সময়ত আহি উদ্ধৱ মহন্ত বিচাৰি ফুৰন্তে তাংক দিলা যদু ৰায় যাইবা বিচাৰি আছা তথাতে লুকাই যদ্যপি বিদায় তাংক মাধৱক দেখিলন্ত হে ৰাম দেখিলন্ত সিতু যদু বংশৰ নিজান কৃষ্ণৰ অন্তে যেন ফুটি যায় প্রাণ হে রাম, পাশে পাশে মাধৱৰ ফুৰন্ত ভয়তে বেদান্ত দেখা পদন্ত ফুরন্ত হংকুশি সাপি সুম্পি করি কাছে পরিল